হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল এডুটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কোভিড মহামাৰীৰ ফলস্বৰূপে আমাৰ দেশৰ লাখ লাখ যুৱক যুৱতীয়ে চাকৰি হেৰুৱাব লগা হৈছে। এনে সময়তে ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়াক পূৰ্ণতা ৰূপ দিয়াৰ চেষ্টাৰে বিভিন্ন CSC কেন্দ্ৰসমূহৰ স্থাপন কৰা দেখা গৈছে। এই CSC কেন্দ্ৰসমূহত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি নিজক এজন আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। আজিৰ এই ভিডিঅ'টোত CSC কি, ইয়াৰ কাৰ্যসমূহ আৰু ইয়াৰ বাবে আপোনালোকৰ কি কি যোগ্যতা থাকিব লাগিব আৰু কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সম্পৰ্কে আলোচনা কৰা হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে সকলোতকৈ আগত ন'টিফিকেশ্যনসমূহ আপোনালোকে পাবলৈ সক্ষম হয়। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জ্ঞাত যে বৰ্তমান সময়ত সকলোবোৰ কাম কাজেই প্ৰায় অনলাইন হৈ পৰিছে, যেনে শিক্ষা, বেংক সেৱা, টুৰিজিম, অনলাইন টিকেট বুকিং, বিভিন্ন পাঠ্যক্ৰম। গতিকে আপোনালোকে অনুভৱ কৰিছে ইয়াৰ জনপ্ৰিয়তা বৰ্তমান সময়ত কিমান। CSCৰ ফুল ফৰ্ম হৈছে কমন ছাৰ্ভিচ চেণ্টাৰ। অসমত এই কেন্দ্ৰসমূহক অৰুণোদয় নামেৰে জনা যায়। CSCক বৰ্তমান 2.0 হিচাপে পুনৰ জনসাধাৰণৰ ওচৰলৈ লৈ আনিছে, যাতে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এই CSC 2015 চনত লাঞ্চ কৰা হৈছিলে ভাৰত চৰকাৰৰ দ্বাৰা। এই কেন্দ্ৰসমূহৰ জৰিয়তে কৃষি, স্বাস্থ্য, শিক্ষা, বিভিন্ন প্ৰশিক্ষণ, বিত্তীয় লেনদেন, বিল পে'মেণ্ট, ভ্ৰমণৰ বাবে টিকেট বুকিং, চাকৰিৰ বাবে অনলাইন আবেদন, বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট, PRC, NCL, কাষ্ট চাৰ্টিফিকেট ইত্যাদি সেৱাসমূহ নাগৰিকসকললৈ আগবঢ়োৱা হয়। এই CSC কেন্দ্ৰসমূহৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি মাহেকত উপাৰ্জন কৰিব পাৰে। CSCৰ বাবে আপোনালোকৰ বয়স 18 বছৰ হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণসমূহ হৈছে দুটাতকৈ অধিক কম্পিউটাৰ, লগতে 500 GB হাৰ্ড ডিস্ক আৰু ৰেম থাকিব লাগিব, ব্লেক এণ্ড কালাৰ প্ৰিণ্টাৰ, স্কেনাৰ থাকিব লাগিব, পেন ড্ৰাইভ থাকিব লাগিব, কম্পিউটাৰত 4 ঘণ্টাৰ বেটেৰী বেকআপ থাকিব লাগিব, স্পীড ইণ্টাৰনেট, ৱেব কেমেৰা আৰু যাৱতীয় সা সৰঞ্জামসমূহ আপোনাৰ লগত থাকিব লাগিব। এতিয়া CSCত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সম্পৰ্কে জানো আহক। এতিয়া আপোনালোকে গুগল ব্ৰাউজাৰত গৈ csc.gov.in টাইপ কৰিব। অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকে CSC একেবাৰে তললৈ গৈ CSC ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ আহিব। ইয়াত এপ্লাইড নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। দেখিছে ইয়াত চিলেক্ট এপ্লিকেশ্যন টাইপ কৰিব। কৰাৰ লগে লগে CSC VLE তাত চিলেক্ট কৰিব। দেখিছে TEC চাৰ্টিফিকেট নাম্বাৰ বিচাৰিছে। এইটো ক'ত পাব বলক আপোনালোকক দেখুৱাই দিওঁ। এই নীলা স্ক্ৰীণখনত আপোনালোকে যাব আৰু তাত দেখিছে ক্লিক হিয়াৰ, তাত ক্লিক কৰক। এতিয়া লগ ইন উইথ আছত ক্লিক কৰক। ইয়াত ৰেজিষ্টাৰ কৰক। দেখিছে এখন ফৰ্ম ওলাই আহিছে, শুদ্ধকৈ পূৰাই দিয়ক। প্ৰথমে নেম দিব, মোবাইল নাম্বাৰ দিব, ইমেইল দিব, ফাদাৰ্ছ নেম দিব, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, এড্ৰেছ দিব, জেণ্ডাৰ, ডেট অফ বাৰ্থ আৰু নিজৰ এখন ফটো দিব আৰু ফটোখন 50 KB হ'ব লাগিব আৰু ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে পে'মেণ্টৰ অপশ্যন আহিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে পে'মেণ্ট কৰি দিব আৰু আপোনালোকে ইয়াত 1479 এটা টকা ওৱান টাইম পে' কৰিব লাগিব আৰু পে' কৰাৰ পিছতে আপোনালোকে অট'মেটিকেলি CSC মেইন অফিচিয়েল ৱেবছাইটত লগ ইন হৈ যাব আৰু আপোনালোকে তাত কিছুমান PDF আৰু ভিডিঅ' দেখিব। সেইবোৰ ভালদৰে পঢ়িব
কিয়নো আপোনালোকে এটা অনলাইনতে এক্সাম দিব লাগিব আৰু অনলাইনত এক্সামটো দিয়াৰ পিছতে কেইদিনমানৰ ভিতৰত এই TEC চাৰ্টিফিকেট আপোনালোকক প্ৰদান কৰা হ'ব আৰু এই TEC চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে CSCত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আজিকালি সকলোবিলাক অনলাইন হয় আপোনালোকে জানেই আৰু ইয়াৰ জৰিয়তে আপোনালোকে বিভিন্ন সুবিধাসমূহ লাভ কৰিব পাৰে কিয়নো আজিকালি আমাক নিজকে ইনকম চাৰ্টিফিকেট PRC NCL বাৰ্থ চাৰ্টিফিকেট এইবোৰ প্ৰয়োজন হয়। এইবোৰ আপোনালোকে নিজেই উলিয়াব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে উপাৰ্জনো কৰিব পাৰিব। গতিকে মোদী চৰকাৰে আত্মনিৰ্ভৰশীলতাৰ ওপৰত এই ক'ভিড পেণ্ডেমিকৰ সময়ত বিভিন্ন পেকেজ ঘোষণা কৰিছে। গতিকে এই CSC কেন্দ্ৰসমূহৰ জৰিয়তে আপোনালোকে সেই সুবিধাসমূহ লাভ কৰিব পাৰিব। এই পেণ্ডেমিক সময়ত আপোনালোকে CSCত ৰেজিষ্ট্ৰেশ্যন কৰি কেৱল নিজৰ কাৰণেই নহয় সমাজৰ আন 2জনকো বা 10জনকো আপোনালোকে তেওঁলোকক নিয়োগৰ সুবিধা দিব পাৰে আৰু ইয়াত ট্ৰেইনিং আপোনালোকে দিব পাৰে। কম্পিউটাৰৰ ট্ৰেইনিং দিয়া হয়। গতিকে কিমান এটা ইফেক্টিভ আৰু ইউজফুল হয় আপোনালোকে এইটো অনুভৱ কৰিব পাৰিব। এডুটেক অসমৰ সম্পূৰ্ণ বিশ্বাস আপোনালোকে ৰিগাৰ্ডিং CSCৰ সকলোখিনি তথ্য পুংখানুপুংখভাৱে পাইছে আৰু আপোনালোকে বুজি পাইছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা বুজি নোপোৱা থাকে, কিবা প্ৰশ্ন সুধিবলগীয়া থাকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। মই সম্পূৰ্ণ চেষ্টা কৰিম আপোনালোকক ৰিপ্লাই দিবলৈ। গতিকে ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন টেক কেয়াৰ, বাই বাই।